নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 10ৰ 10 নম্বৰ চেপ্টাৰ অৰ্থাৎ বৃত্তৰ পৰা কেইটামান MCQ প্ৰশ্ন যিকেইটা 2024ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল এটা বৃত্তৰ বৰ বেছি ডেছ ডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে 2019 চনত আহিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সকলো বৰ্গই সদৃশ। এইটো 2020 চনত আহিছিল। নেক্সট প্ৰশ্নটো হ'ল অকেন্দ্ৰীয় বৃত্তৰ ভিতৰত থকা ABC এটা সমবাহু ত্ৰিভুজ এংগল BOCৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 120 ডিগ্ৰী। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। বৃত্তৰ আটাইতকৈ দীঘল জেহডালক বেশ বোলে। শুদ্ধ উত্তৰ হ'ব চি। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। যদি এটা বৃত্তৰ দুডাল বেশে পৰস্পৰৰ লম্বভাৱে কটাকটি কৰি প্ৰান্ত বিন্দু 4টা সংযোগ কৰি পোৱা চতুৰ্ভুজটো এটা বৰ্গ হ'ব। নেক্সট প্ৰশ্ন। এটা বৃত্তৰ বহিবিন্দু এটাৰ পৰা বৃত্তটোলৈ টানিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2টা। এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ আমি মুঠতে 2টা স্পৰ্শক টানিব পাৰিম। নেক্সট প্ৰশ্ন। পি বিন্দুৰ পৰা অকেন্দ্ৰীয় বৃত্তৰ ওপৰত অঁকা PA আৰু PB স্পৰ্শক দুডালে পৰস্পৰৰ কোণ 80 ডিগ্ৰী কৰে তেন্তে এংগল POA ৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 50 ডিগ্ৰী। নেক্সট প্ৰশ্ন। যদি অকেন্দ্ৰীয় বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ = 110 ডিগ্ৰী তেন্তে এংগল PTQ ৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 70 ডিগ্ৰী। এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ আঁতৰত থকা বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 চেণ্টিমিটাৰ। নেক্সট প্ৰশ্ন। দুটা ঐকেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ। সৰু বৃত্তটোক স্পৰ্শ কৰা ডাঙৰ বৃত্তটোৰ জেডাল দিশ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 8 চেণ্টিমিটাৰ। নেক্সট প্ৰশ্ন। এডাল স্পৰ্শকে বৃত্ত এটা কটা বিন্দুৰ সংখ্যা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1। পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছোঁ। বৃত্ত এটাৰ বাহিৰৰ বিন্দুৰ এটাৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য হ'ল অপশ্যন এ সমান। নেক্সট প্ৰশ্ন। এটা বৃত্তলৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি অসীম। নেক্সট প্ৰশ্ন। এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 অপশ্যন এ। এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 2। বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাছ। বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰম্বাছ। এডাল ব্যাসাৰ্ধই স্পৰ্শকৰ সৈতে স্পৰ্শ বিন্দুত উৎপন্ন কৰা কোণৰ মাপ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ 90 ডিগ্ৰী। বৃত্তৰ এটা বিন্দুত আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ল এডাল। এইখিনি ইম্পৰ্টেণ্ট কেইটামান পইণ্ট দিয়া আছে, তোমালোকে চাই ল'বা।